Hello students, आज exercise 3.2 question number 4 discuss करिम तलर question to आছিলে तलर कोनबोर रैखिक समीकरण नर जोर সংগত আৰু অসংগত অসংগত আমি পাছি উলিয়াব লাগে যে ৰৈখিক সমীকৰণ যোৰকেইটা সংগত হয় নে অসংগত হয় লগতে যদি সংগত লেখৰ সহায়ত সমাধান কৰিব লাগে ঠিক আছে Roman 1 to sama x plus y equal to 5 আছে প্ৰথম সমীকৰণ আৰু নেক্সট সমীকৰণ আছে 2x plus twice y equal to 10 হ'ল এটা সলিউশনটো চাবা x plus y equal to 5 আছিলে আমি লেফট সাইডে লৈ গলো 5 to minus 5 equal to 0 2x plus 2y minus 10 equal to 0 number 2 x plus y minus 5 equal to 0 number 1 আৰু next to 2 এতেকে a1 a2 a3 a1 b1 b2 c1 এইটা আমি লিখি ললো আৰু তেনেদৰে a2 b2 c2 আমি লিখি ললো এতিয়া আমি কম্পেয়াৰ কৰিম অনুপাতবোৰ a1 by a2 equal to কি হয় 1 by 2 b1 by b2 equal to 1 by 2 আৰু c1 by c2 equal to minus 5 by minus 10 আমি 5 ৰে 10ক ডিভাইড কৰিলে কিমান পাও 2 গতিকে 1 by 2 এতিয়া সবা গুটেকিটা অনুপাত আমি সমান পালো হয়নে a1 by a2 equal to b1 by b2 equal to c1 by c2 আমি জানো যে a1 by a2 equal to b1 by b2 equal to c1 by c2 হলে সমীকৰণযোৰ সংগত হয় লগতে অসীম সংখ্যক সমাধান থাকে মানে ইয়াৰ লেখডাল কেনেকুৱা হ'ব দুইডাল ৰেখা লগ লগা হ'ব সমীকৰণযোৰ সংগত এতিয়া আমি কি কৰিব লাগিব আমাক লেখত প্ৰতিস্থাপন কৰিবলৈ কৈছে তোমালোকে লেখ কাগজত কৰিবা মোৰ ওচৰত লেখ কাগজ নাছিলে বাবে মই বহিতে কৰিছো এতিয়া নাম্বাৰ 1 সমীকৰণৰ পৰা আমি পাওঁ কি x plus y minus 5 equal to 0 আছিলে গতিকে আমি লিখিব পাৰো x equal to কি লিখিব পাৰো ৰাইট সাইডে লৈ গলো 5 আৰু y minus 5 plus 5 হ'ল আৰু plus y minus y হ'ল এটো আমি 3 দিলো নাম্বাৰ 3 সমীকৰণ এতিয়া আমি কি কৰিম নাম্বাৰ 3 ত y ৰ মান বহাম y ৰ মান বহাই দিলে আমি x ৰ মান ওলাই যাব আমাৰ আমি প্ৰথমতে let y equal to আমি ধৰি ললো ধৰা হ'ল y equal to 1 যদি y 1 বহাও x কিমান হ'ব 5 minus 1 হয়নে 5 minus 1 মানে কিমান হ'ব 4 নেক্সট আমি কি কৰিম y equal to 2 ললো তে x কিমান হ'ব 5 minus 2 equal to কিমান 3 তেনেদৰে আমি যদি তিনটা লব লাগে মিনিমাম y এবাৰ ললো আমি 3 তেতিয়া চাবা কি হ'ব x equal to 5 minus 3
ইকুৱেল টু 2 হ'ল। এতিয়া আমি কি কৰিম, এখন টেবুল বনাই ল'লোঁ। টেবুলখনত আমি এক্স আৰু ৱাইৰ ভেলুকেইটা পাতি ল'ম। এক্স ৱাই এতিয়া আমি কিমান পাইছিলোঁ চাই লওঁ। আগৰ পেজত চাবা, এক্স প্ৰথম পাইছিলোঁ কিমান 4 ৱাই 1 বহাই লোৱা। x4 y1 নেক্সট আমি কি পাইছিলোঁ x3 y2 আমি বহাই ল'লোঁ। নেক্সট y3 x2 এতিয়া আমি দ্বিতীয় সমীকৰণটোৰ কাৰণে কৰিম। দ্বিতীয় সমীকৰণটো আছিলে কিমান 2x + 2y - 10 = 0। ইয়াৰ পৰা আমি কি পাম 2x = কি পাম, তোমালোকে ডাইৰেক্টটো টেবুলখন বনাব পাৰা, আৰু যিসকলে সহজে নোৱাৰা সেইসকলৰ কাৰণে মই কৰি দিছোঁ, কেনেকৈ কৰে দেখাই দিছোঁ। 10 - 2y/2 2 × 5 - y লিখিব পাৰোঁ আমি, / 2 কেঞ্চেল গ'ল, কি পালোঁ 5 - x = 5 - y পালোঁ। এতিয়া ইয়াৰ কাৰণে আকৌ এখন বেলেগ বেলেগ মান লৈ আমি টেবুল বনাম। x = 5 - y পালোঁ। ইয়াত ধৰিলোঁ y = 1। এবাৰ y আমি 1 ধৰি চাওঁ, 4 ধৰি চাওঁ। তেতিয়া কি হ'ব, x = 5 - 4 মানে 1। নেক্সট আমি y = 3 ধৰি চাওঁ। তেতিয়া x = কিমান পাম আমি 5 - 3 মানে 2। যদি y = 5 ধৰোঁ, তেতিয়া x কিমান পাম 5 - 5 means 0। এতিয়া এইকেইটাও আমি টেবুলখনত বহাই ল'ম। x y কি পাইছিলোঁ x1 y4 নেক্সট x2 y3 1 4 x2 y3 x2 y3 আৰু x0 y5 হ'ল। এতিয়া আমি কি কৰিম, গ্ৰাফত বহাব লাগিব। তোমালোকক গ্ৰাফৰ ফটোটো মই দি দিছোঁ। x এক্সিছ y এক্সিছত গোটেই বিন্দুকেইটা বহালোঁ, দুইডাল ৰেখা লগ লগা। থেংক ইউ।